বিৰোধী এক হ'বলৈ আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰথম দুটা পৰ্যায়ৰ আলোচনা হৈ গৈছে। অনানুষ্ঠানিকভাৱে 2-3বাৰ আমি বহিছোঁ। মূল দলীয় কৰ্মকৰ্তাসকলে দুবাৰ আমি একেলগে আলোচনা বিলোচনা কৰি সিদ্ধান্ত লৈছোঁ যে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো সহমত হৈছে যে 1/1 ফাইট হ'লেহে বিজেপিক পৰাভূত কৰাটো সম্ভৱ, সেইটো অসমতো আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে আমাৰ এইটোৱে মূল লক্ষ্য। গতিকে আমি সকলোকে আহ্বান জনাওঁ যে সকলোৱে যাতে এই কথাত সকলোৱে মনোনিৱেশ কৰে আৰু কোনো ধৰণৰ মানে সংঘাতময় পৰিৱেশ যাতে নহয়, কোনো ধৰণৰ কোনো ইটো ৰাজনৈতিক দলে সিটো ৰাজনৈতিক দলৰ লগত যাতে কোনো ধৰণৰ মনোমালিন্য হোৱাৰ দৰে পৰিৱেশ নহয়, এইটো সকলোৱে মনত ৰাখিব লাগিব। কাৰণ আদৰ্শগত মতাদৰ্শগত পাৰ্থক্য সকলোৰে আছে। অসম জাতীয় পৰিষদৰো কংগ্ৰেছৰ লগত আদৰ্শগত সংঘাত বা পাৰ্থক্য আছে, কিন্তু মূল লক্ষ্য বিজেপিক পৰাভূত কৰিব লাগে। সেইকাৰণে বিৰোধী শিবিৰৰ ভোট যাতে বিভাজন নহয়, বিৰোধী শিবিৰৰ ভোট যাতে এটা ঠাইত পৰে, তাৰ কাৰণে লক্ষ্য লৈ আমি এই কাম কৰিছোঁ। গতিকে আমি কেতিয়াও লোকধাক কৰা নাই, আমাৰ লগত আদৰ্শগত মিল নাই, দৰ্শনৰ মিল নাই, এইটো কথা বাৰে বাৰে কৈছোঁ, মুক্ত কণ্ঠে কৈছোঁ আৰু কেতিয়াও মুকলি মঞ্চত কৈছোঁ। গতিকে আমি আজিও কওঁ যে আদৰ্শগত পাৰ্থক্য, দৰ্শনগত পাৰ্থক্য, আমাৰ চিন্তা সকলো আমাৰ পাৰ্থক্য থাকিব পাৰে, বাওঁপন্থী ভাৱাদৰ্শৰ লগতো আমাৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু আজি সময়ৰ আহ্বান। দেশত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হ'লে প্ৰত্যেকেই মনত ৰাখিব লাগিব যে বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিৰোধী শিবিৰৰো এগৰাকী প্ৰাৰ্থী খাৰা হ'ব লাগিব, থিয় হ'ব লাগিব। এইটো হ'ল মৌলিক কথা। আৰু যদি এই কথাটো আমি যদি স্বীকাৰ কৰি নলওঁ, তেতিয়াহ'লে অন্যথা আমি বিজেপিক সহায় কৰিম। এতিয়া ৰিপুণ বৰাই কাক সহায় কৰিব? কাৰণ কংগ্ৰেছে কৈছে বিজেপিৰ বি টিম। না, মই সেইকাৰণে কৈছোঁ সকলোকে আমি আহ্বান জনাইছোঁ, এইটো সময়ৰ আহ্বান। সময়ৰ আহ্বান গণতন্ত্ৰৰ এই ব্যৱস্থাটোত গণতন্ত্ৰক ৰক্ষা কৰা। প্ৰত্যেকেই আমি এখন ভাল গণতন্ত্ৰ আমি আশা কৰোঁ। যি সময়ত গণতন্ত্ৰৰ সংকট আহিছে, সাম্প্ৰদায়িকতা, গণতান্ত্ৰিক যিবোৰ সংগঠন ইনষ্টিটিউশ্যন আছে এইবোৰৰ আক্ৰমণ হৈছে, নিতেও ন্যায়পালিকালৈও সংকট আহিছে, ভাবুকি বন্দুক বাৰুদৰ যোগেদি চৰকাৰ চলোৱাৰ মানসিকতা গঢ় লৈ উঠিছে, সংস্কৃতি গঢ় লৈ উঠিছে। তেনেকুৱা এটা প্ৰেক্ষাপটত বিজেপিক হৰুৱাবলৈ লগা প্ৰয়োজনীয় যিটো দায়বদ্ধতা, এই দায়বদ্ধতা নিশ্চয় সকলোৱে পালন কৰিব। যথেষ্ট জ্যেষ্ঠ ব্যক্তি ৰাজনীতিবিদ আছে, আমি দেখিছোঁ তেওঁলোকে বুজি পাব, নিশ্চয় কথাবোৰ বুজি পাইছে, পাব। আৰু আমি আশা ৰাখিছোঁ সকলোৱে এই কথাটো মূল লক্ষ্যটো লৈ বিজেপিক পৰাভূত কৰাৰ ৰণকৌশলটোৰ মূল চিন্তা আধাৰটোক লৈ যাতে সকলোৱে আগবাঢ়ি যায় আৰু কোনেও যাতে এই কথাটোত যাতে কেতিয়াও কোনো কাৰণতে ইফাল সিফাল নকৰে বা কম্প্ৰমাইজ নকৰে। লুৰিণ গগৈ ডিব্ৰুগড়ৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি এটা খুব চৰ্চা চলি আছে। এইটো সমগ্ৰ বিষয়টো চৰ্চা আচলতে সংবাদ মাধ্যমৰ মাজত হৈছে, কাৰণ সিদ্ধান্ত হোৱাই নাই, কাৰণ এই বিষয়বোৰক লৈ এতিয়ালৈকে আলোচনা বিলোচনা হোৱা নাই। মৌলিক কথাটো আমি কেনেকৈ 1/1 ফাইট কৰিব পাৰোঁ, যিসমূহ ৰাজনৈতিক দল আমাৰ লগত আলোচনা চলি আছে অথচ চূড়ান্ত সিদ্ধান্ত হোৱা নাই, তেওঁলোককো কেনেকৈ আনিব পাৰোঁ, যিসমূহ ভোট কংগ্ৰেছৰ লগত আছে, বাকীবোৰ আন দলসমূহৰ লগত থকা ভোট বা জাতীয়তাবাদী ভোটসমূহ কেনেকৈ এক কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰমানে ভোটৰ হাৰ বা ভোটাৰসকল কিমান ভোটাৰসকলৰ মাজত আমি কিমান সাংগঠনিক সম্প্ৰসাৰণ বা তেওঁলোকক কেনেকৈ আমি ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ, এই কথাটোহে ৰণকৌশল আমি তৈয়াৰ কৰিছোঁ।